নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয়, ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল SIT গঠন কৰা যেন অনুভৱ হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ এই উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হ'ল শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ইয়াৰ মাজতে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল SIT গঠন কৰা যেন অনুভৱ হৈছে। তেওঁ লগতে কয়, হিমন্ত বিশ্ব শৰ্মাই SITৰ জৰিয়তে যিদৰে তদন্ত আগুৱাই লৈ গৈছে, এনে অনুভৱ হৈছে যে মুখ্যমন্ত্ৰীয়ে শ্যাম কানু মহন্তৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক লুকুৱাবলৈ SIT গঠন কৰিছিল। গগৈয়ে তদন্তৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে আইনী বিশেষজ্ঞসকলে যিসকলে অপৰাধমূলক আইন আদালত ব্যৱস্থাৰ বিষয়ে জানে সকলোৱে তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীয়ে তদন্তৰ নেতৃত্ব লৈছে আৰু তেওঁৰ নিজৰ ভাৱমূৰ্তি ৰক্ষাৰ বাবে ব্যস্ত হৈ থকা যেন লাগে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰা SIT সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কি কৈছে শুনক। এনেকুৱা যেন লাগে যে মুখ্যমন্ত্ৰী নিজৰ সম্পৰ্ক শ্যাম কানু মহন্তৰ লগত যি ঘনিষ্ঠ সম্পৰ্ক সেইটো বচাবলৈহে SIT গঠন কৰিছে। তেওঁলোকৰ দল আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কি সম্পৰ্ক সেইখিনি কথা লুকাবলৈহে SIT গঠন কৰা গৈছে। জুবিন গাৰ্গৰ মৃত্যু লৈ কি তথ্য কি ৰহস্য সেইখিনি ওলাবলৈ নহয়, শ্যাম কানু মহন্তৰ লগত তেখেতৰ ঘনিষ্ঠসকলৰ কি সম্পৰ্ক সেইখিনি লুকাবলৈহে SIT গঠন কৰা গৈছে, যাৰ ফলত বহুতখিনি পলম হৈছে। তদন্ত উচিত দিশত চলি থকা নাই। বহুত আইন জনা মানুহবোৰে এই তদন্ত গোটেই প্ৰক্ৰিয়াটো লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে ক্ৰিমিনেল ল বুজি পায়, যিসকলে কোৰ্টৰ ছিষ্টেম বুজি পায়, তেওঁলোকে বিভিন্ন সময়ত এই গোটেই আইনী প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আৰু যিহেতু মুখ্যমন্ত্ৰী নিজে ইয়াৰ নেতৃত্ব লৈ আছে, মই ভাবোঁ মুখ্যমন্ত্ৰী নিজৰ ছবি বচাওঁটো বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই গগৈয়ে কয়, ৰাজ্যখনে এনে এক কণ্ঠ হেৰুৱালে যিয়ে নিজৰ জনসাধাৰণ সংস্কৃতি পৰিৱেশৰ হৈ সাহসেৰে কথা কৈছিল। তেওঁ কয়, তেওঁৰ সপোন ভূপেন হাজৰিকাৰ বৰ অসমৰ সপোনক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। ইফালে জুবিনৰ মৃত্যু তদন্ত কৰিবলৈ গঠন কৰা 10জনীয়া SITৰ মুৰব্বী বিশেষ DGP মুন্না প্ৰসাদ গুপ্তাই শনিবাৰে সাংবাদিকৰ আগত কয় যে তদন্ত চলি আছে, সকলোৰে ভাষ্য ৰেকৰ্ড কৰা হৈছে, আমি 24 ঘণ্টাই কাম কৰি আছো আৰু তদন্ত সঠিক দিশত চলি আছে। তেওঁ কয় যে SITয়ে সময়মতে আদালতত প্ৰতিবেদন দাখিল কৰিব। গুপ্তাই পূৰ্বেই কৈছিল 90 দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ'ব। তদন্তৰ বাবে ছিংগাপুৰ ভ্ৰমণ কৰা SITৰ দলটোক নেতৃত্ব দিব মুন্না প্ৰসাদ গুপ্তাই। এই বিষয়ত তেওঁ কয় যে আমি এই ভ্ৰমণৰ বাবে সাজু আৰু আমি ছিংগাপুৰ কৰ্তৃপক্ষৰ সময়সূচী অনুসৰি যাম আৰু আমাৰ তদন্ত আগবঢ়াই নিম। ইপিনে সুদূৰ পৰাশত জুবিন গাৰ্গৰ ন্যায়। এতিয়া একাংশই লগুণ, দীপাৱলী, ঈদৰ যুঁজবাগৰে ধূসৰ কৰি তুলিব বিচাৰিছে মূল উদ্দেশ্য। বৰ্তমান কেতবোৰ বিশেষ পৰিঘটনাই স্বাভাৱিকতেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুদ্ধখনক বিকেন্দ্ৰীকৰণ কৰিব খোজাৰ এক প্ৰয়াস চলোৱা যেন লাগিছে। কোনোবাই লগুণ ছিঙিছে, কোনোবাই দীপাৱলী নাপাতিবলৈ দাবী জনাইছে, পতাকা নেবেচিবলৈ নুফুটুৱাবলৈ দাবী জনাইছে আৰু বহুতো। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া কি পৰ্যায়ত আছে? আৰক্ষী আৰু অধিবক্তাৰ লগতে চৰকাৰৰ ভাষ্যৰে যদি কোৱা হয় তেন্তে তদন্ত সঠিক দিশেৰে আগবাঢ়িছে। প্ৰথমে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেই অতি বিশ্বাসযোগ্য আছিল যদিও এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু দিল্লীৰ পৰীক্ষাগাৰত কৰোৱা ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনকো এই তদন্তত ব্যৱহাৰ কৰা হৈছে অতি গুৰুত্বপূৰ্ণ নথি হিচাপে। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা বিভিন্নজনক ভাগে ভাগে তলব কৰি SITয়ে জেৰা চলাইছে। গ্ৰেপ্তাৰ হৈছে শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষী। আনফালে সামাজিক মাধ্যমত #JusticeForJubin গাৰ্গ লিখি বহুজনে ন্যায়ৰ দাবী তুলিছে। সমাধি ক্ষেত্ৰত এতিয়াও দিনে নিশাই দেখা গৈছে অনুৰাগীৰ ভিৰ। তাৰ মাজতেই সকলোৰে দৃষ্টিগোচৰ হৈছে কেতবোৰ বিশেষ পৰিঘটনা যি স্বাভাৱিকতেই ন্যায়ৰ যুদ্ধখনক বিকেন্দ্ৰীকৰণ কৰিব খোজাৰ এক প্ৰয়াস চলোৱা যেন লাগে। কোনোবাই লগুণ ছিঙিছে, কোনোবাই দীপাৱলী নাপাতিবলৈ দাবী জনালে, পতাকা নেবেচিবলৈ নুফুটুৱাবলৈ দাবী জনালে আৰু বহুতো। দুদিন পূৰ্বৰ ঘটনা, জুবিন গাৰ্গৰ সমাধিস্থলত নিজৰ লগুণ ছিঙি দলিয়াই দিলে চান নামৰ এজন যুৱকে। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সূত্ৰপাত ঘটে বিতৰ্কৰ। লগুণ ছিঙাৰ সপক্ষে বিপক্ষে সামাজিক মাধ্যমত ব্যাপক চৰ্চা হয়। ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে গুৱাহাটী আৰু শিৱসাগৰত গোচৰো তৰা হৈছে।
দ্বিতীয়তে আহিল দীপাৱলী উদযাপন প্ৰসংগ। দীপাৱলীত আতচবাজি নুফুটুৱাবলৈ আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনালে একাংশ সংগঠনে। তাৰ লগে লগে ব্যৱসায়ীয়ে সংবাদ মাধ্যম যোগে এই বাধা প্ৰদান নকৰিবলৈ আহ্বান জনালে। এই বিষয়ক লৈও আৰম্ভ হ'ল বিতৰ্ক। জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক এমাহ সম্পূৰ্ণ হোৱাৰ পিছদিনাই অৰ্থাৎ আজি দীপাৱলী। কিন্তু জুবিন গাৰ্গে যিহেতু ন্যায় লাভ কৰা নাই, গতিকে দীপাৱলী উদযাপন আৰু ফটকা ফুটোৱা কাৰ্যৰ বিৰোধিতা কৰিছে অধিকাংশই। তাৰ মাজতে দুই এজন মোল্লাই দীপাৱলী বৰ্জনৰ বাবে আহ্বান জনোৱাৰ ঘটনাও পোহৰলৈ আহিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিষয়টো। তাৰ পাছতে ই কেৱল সামাজিক মাধ্যমতে চৰ্চাৰ বিষয় হৈ নাথাকি ই এটা ৰাজনৈতিক বিষয় হৈ পৰিল। প্ৰত্যাহ্বান জনালে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক মন্তব্যযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে যদি দীপাৱলী উদযাপন কৰিব নালাগে তেন্তে ইছলাম ধৰ্মাৱলম্বীসকলে ঈদো বৰ্জন কৰিব লাগিব। ইছলাম ধৰ্মাৱলম্বীৰ এই আহ্বানকো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় ৰহণ সানি সকলোকে দীপাৱলী উদযাপনৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী। মানে জুবিন গাৰ্গৰ মৃত্যুক লৈও হিন্দু মুছলমানৰ লেতেৰা ৰাজনীতি কৰিবলৈ এৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে জুবিন গাৰ্গৰ গীত মছজিদত বজাবলৈও বহুতে ফেচবুকত লিখাত দেখা গৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ ৰাজনীতিও নোহোৱাকৈ থকা নাই। বিৰোধী একাংশই এই বিষয়টোত চৰকাৰক জগৰীয়া কৰি ২৬ৰ নিৰ্বাচনৰ বাবে ৰাইজক নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিছে আৰু শাসক দলে জুবিনক ন্যায় প্ৰদান কৰি জনতাৰ আস্থা জয়ৰ বাবে এক অঘোষিত প্ৰক্ৰিয়া চলাই গৈছে। তাৰ মাজতে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীক লৈও প্ৰশ্ন উত্থাপন হৈছে। শাসকীয় দলৰ একাংশই এই ক্ষেত্ৰত প্ৰশ্ন তুলি জুবিন গাৰ্গৰ অনুৰাগীৰ নাম লৈ কিছুমানে ৰাজ্যত অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিব খোজাৰ অভিযোগ তুলিছে। মুখ্যমন্ত্ৰীৰ মুখতো একেই সুৰ শুনা গৈছে। জুবিন গাৰ্গৰ অনুৰাগীৰ ১০% তেওঁৰো অনুৰাগী বুলি এক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীক লৈ যিবোৰ শেহতীয়া পৰিঘটনা ঘটিছে ই যেন ক'ৰবাত ন্যায়ৰ দাবীৰ বিষয়টোক অন্য এক দিশে আগুৱাই নিবলৈ ধৰিছে। বহুধা বিভক্ত হৈ পৰিছে দাবীবোৰ। একাংশই চৰকাৰক সমালোচনা, আন একাংশই সমৰ্থন, কিছুমানে বিৰোধীক সমালোচনাৰ ৰাজনৈতিক ৰহণ সানি মূল বিষয়টোৰ অগ্ৰগতিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। জুবিন গাৰ্গে পৃথিৱীৰ পৰা চিৰ বিদায় লোৱাৰ পৰত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি গ'ল। কিন্তু এতিয়া তেওঁৰ মৃত্যু তথা ন্যায়ৰ গইনালৈ বহুতে ধৰ্মৰ কাৰ্ড খেলিবলৈ লোৱাত দেখা গৈছে। এইবোৰ উপাদানে ৰাজনৈতিক সমীকৰণবোৰক যে লাভান্বিত নকৰিব ই তেনে নহয়। শেহতীয়াভাৱে অসমত যি হিন্দু মুছলমানৰ এক ৰাজনীতিৰ সূত্ৰপাত ঘটিছিল সেয়া এতিয়া পুনৰ গা কৰি উঠা দেখা গৈছে। ৰাজনৈতিক বক্তব্যতেই ই পৰিস্ফুট হৈ পৰিছে জনসাধাৰণে বুজিব পৰাকৈ। কিন্তু প্ৰকৃততে যি দাবী আছিল জুবিন গাৰ্গৰ ন্যায়ৰ সি যেন এতিয়াও সুদূৰ পৰা হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।